So student, now I am going to the next part of the power of lens. You see the SI unit of power of a lens is diopter, which is denoted by capital D. Okay, it is denoted by letter D. কি কৰা হয় পাৱাৰৰ ক্ষমতাৰ SI unit হৈছে লেন্সৰ পাৱাৰৰ ক্ষমতাৰ SI unit হৈছে তোমাৰ ডায়োপ্টাৰ ইয়াক D ৰে সূচোৱা হয় if f is expressed in meters যদি f to কি কৰা হয় মিটাৰত প্ৰকাশ কৰা হয় then power is measured in diopters so আমাক কি কৰা হয় কেতিয়াবা সেন্টিমিটাৰ দিয়া থাকিব ফকেল লেংথটো তেতিয়া কিন্তু মিটাৰলৈকে নিব লাগিব so সেন্টিমিটাৰক যেতিয়া তুমি মিটাৰলৈকে নিব লাগে তেতিয়া কি কৰিব লাগিব যে আমি ইয়াক 100 দি কি কৰিম ডিভাইড কৰি লম নহয় so সেন্টিমিটাৰ দিয়া থাকিলে তোমালোকে কি কৰিবা তা মিটাৰলৈকে নিলবা তেতিয়াহে কি পাবা তুমি ডায়োপ্টাৰত নিব পাৰিবা যদি তুমি সেন্টিমিটাৰ আমি আগতে দিয়া আছিল ফকেল লেংথ বিলাক আমাৰ সেন্টিমিটাৰ দিয়া আছিল যদি তুমি তাক ক্যালকুলেশন কৰিব যাতে যদি সেন্টিমিটাৰটো মিটাৰত নিনি তুমি যদি ফৰ্মুলাটোত বহাই দিয়া ফৰ্মুলাটো কি আছিল p = 1/f আছিল নহয় সো ফৰ্মুলাটো যদি তুমি বহাই দিয়া p = 1/f তাত যদি তুমি p = 1/f if you put the value of power p = that is the equation for power is p = 1/f ক্ষমতাৰ সূত্ৰটো আছিল কি p = 1/f ইয়াতে যদি তুমি সেন্টিমিটাৰ দিয়া আছিল 1/10 সেন্টিমিটাৰ আছে 1/10 এ কৰা তেতিয়া হলে নহব 10 সেন্টিমিটাৰ তুমি মিটাৰলৈকে নিব লাগিব নিলে তুমি 10 বাই কি কইলা 100 কৰিলা কিমান হ'ব 0.1 কি হ'ব মিটাৰ হ'ব তো তুমি ইয়াতে কি পাতিব লাগিব যদি 10 সেন্টিমিটাৰ থাকে 0.1 মিটাৰ পাতিব লাগিব হয় তাৰ পিছতহে তুমি কি কৰিব লাগিব ইয়াৰ পৰা তুমি পাৱাৰটো পাবা ইয়াৰ পৰা পাৱাৰ কেনেকৈ পাবা আমি 1 টো উঠাব লাগিব হয় ডিনোমিনেটৰ আমি ডেসিমেলটো উঠাব লাগে গটিয়ে কি কৰিম এবিলাকো তোমালোকে পাহৰা হয় কাৰণ পাইছো 0.1 * 10 ওপৰত কি হ'ব 1 * 10 কলে তোমাৰ কি হ'ব ইয়াক আমি কি পালো তলত তোমাৰ কি হ'ব 1 হল ডেসিমেলটো উঠি গল আৰু ওপৰত তোমাৰ কি হ'ব 10 হ'ব সো 10 ক 1 ৰে ডিভাইড কৰিলে কিমান হ'ব 10 diopter so 10 centimeter focal length or যদি if you are asked to find out the power of a lens whose focal length is 10 centimeter then কি কৰিবা তেনেকৈ লিখিবা ইয়াতে আৰু এটা কথা আছে যে f2 যেহেতু তোমাৰ কনভেক্সৰ f2 তোমাৰ পজিটিভ হয় যদি f2 পজিটিভ দিয়া থাকে তেতিয়া গম পাবা লেন্সখন হৈছে তোমাৰ কনভেক্স you are also asked to find out the nature of the lens nature বুলি কয় কনভেক্স নে কনকেভ ওলাব লাগে নেচাৰটো কেনেকৈ গম পাবা তুমি f2 পজিটিভ আছে না নেগেটিভ আছে চাবা if the value of f is positive then it will be convex lens যদি ফোকাস দৈৰ্ঘ্য তোমাৰ পজিটিভ ধনাত্মকত দিয়া থাকে তেতিয়া হলে কি হ'ব ই উত্তল লেন্স হ'ব আৰু যদি ফোকাস দৈৰ্ঘ্য নেগেটিভত দিয়া থাকে ঋণাত্মকত তেতিয়া হলে তোমাৰ কি হ'ব ই কনকেভ বা কি হ'ব অপহাৰী লেন্স হ'ব গতিকে সেইখিনি কথা মনত ৰাখিবা আমি সেন্টিমিটাৰটো কিহলৈকে নিম সেন্টিমিটাৰটো আমি মিটাৰলৈকে নিম মিটাৰলৈ নিব লাগিলে আমি কি কৰিম 100 দি হৰণ কৰি তাক কি কৰিম যদি তাৰ ডিনোমিনেটৰত বা তোমাৰ হৰত যদি দশমিক থাকে দশমিকটো উঠাব লাগে লবটো উঠাব নালাগে বহুতে লবটো উঠোৱা তোমালোকে কিছুমান হয়তো ভাবিছা এইবিলাক সাৰা আমাৰ শিকাব নালাগে আমি জানো কিছুমান নাজানাই আছে সেইকাৰণে কৈছো মই প্ৰ্যাকটিক্যালি পাইছো যে তোমালোকে কি কৰা লবৰ দশমিকটো উঠাব যোৱা অৰ্থাৎ নিউমাৰেটৰ ডেসিমেলটো উঠাব যোৱা নিউমাৰেটৰ নালাগে ডিনোমিনেটৰটো উঠাব লাগে সো ডিনোমিনেটৰ উঠাবলৈ যেটা শূন্য লাগে একৰ পিঠিত যেটো দশমিকৰ পিছত 1 আছে গতিকে আমি একৰ পিছত কি দিছো এটা শূন্য দিছো এটো উঠি গল ইয়াতো আমি কি কৰিব লাগিব ইয়াতেও ওপৰতো আমি তেনেকে 10 ইনটু কৰিব লাগিব তলত কৰিলে ওপৰতো কৰিব লাগিব সো এনেকে কৰিব লাগিব ডায়োপ্টাৰ সো ডায়োপ্টাৰ পাব লাগিলে আমি সেন্টিমিটাৰটো মিটাৰলৈকে নিব লাগিব এইখিনি কথা মনত ৰাখিবা এতিয়া does 1 diopter is the power of a lens whose focal length is 1 meter এটো ফেৰি কৰি থপা পিছত এটা কোৱেশ্চন এটা আছে টেক্সটতে ইয়াতে আছে এটো পেজতে গতি সেই কোৱেশ্চনটোৰ এনসাৰটো লিখিব লাগিব ইয়াতে লিখছে define 1 diopter of power of a lens তেতিয়া তুমি ডাইৰেক্ট ইয়া বুকৰ পৰা এটো লিখি দিলে হ'ব হয় ডাজ বুলি লিখিব নালাগে 1 diopter is the power of a lens whose focal length is 1 meter হয় ইয়াতে অসমীয়াত হ'ব তোমাৰ 1 diopter লেন্সৰ ক্ষমতাৰ 1 ডায়োপ্টাৰৰ সংজ্ঞা দিয়া তেতিয়া তুমি এটো কথা লিখিব লাগিব যে যিখন এক ডায়োপ্টাৰ ক্ষমতা মানে হল যিখন লেন্সৰ ফোকাস দৈৰ্ঘ্য 1 মিটাৰ সেই লেন্সৰ ক্ষমতাক 1 ডায়োপ্টাৰ বুলি কোৱা হয় তেনেকৈ অসমীয়াত লিখিবা সো
You may note that the power of convex lens is positive and that of a concave lens is negative. এইটো কথা মই তোমালোক কৈছোঁ আগতে যে কি হয় কনভেক্স লেন্স বা উত্তল লেন্সৰ কি হয় পাৱাৰটো পজিটিভ হ'ব কিয় পাৱাৰটো পজিটিভ আহে কাৰণ এফটো যেহেতু পজিটিভ হয় কনভেক্সৰ সেইকাৰণে পি ইকুৱেল টু 1/f কৰিলে এফটো পজিটিভ হোৱাৰ কাৰণে কি হয় পাৱাৰটো পজিটিভ আহে ডিউ টু দ্য positive focal length of convex lens we found the power of convex lens as positive but in case of concave lens ki hoy concave lens jehetu focus দৈৰ্ঘ্য কি হয় ঋণাত্মক হয় গতিকে concave বা অবতল lens তোমাৰ কি হ'ব power to কি হয় negative হয় due to the negative focal length of concave lens we found the power of concave lens as negative এইখিনি কথা মনত ৰাখি থবা The optician prescribed corrective lenses indicating their powers. Let us say that lens prescribed has power equal to plus 2.0 diopter. This means the lens prescribed is convex. ইয়াতে কৈছে যে কি এজন ফিজিচিয়ানে বা চকুৰ বিশেষজ্ঞই তোমাৰ লেন্স এখন দিলে যিখন লেন্সৰ তোমাৰ পাৱাৰটো দি আছে +20 ডায়োপ্টাৰ প্লাছ দি আছে নহয়নে তাৰমানে এইখন লেন্স কি হ'ব কনভেক্স হ'ব কিয় হয় যে কনভেক্সৰ যেহেতু ফকেল লেংথটো কি হয় ধনাত্মক হয় গতিকে তাৰ ক্ষমতাও ধনাত্মক হ'ব ডিউ টু দ্য পজিটিভ ফকেল লেংথ অফ কনভেক্স লেন্স দ্য পাৱাৰ উইল অলছ' বি পজিটিভ দিছ ফকেল লেংথ অফ লেন্স ইজ প্লাছ দ্য ফকেল লেংথ অফ দ্য লেন্স ইজ প্লাছ 0.50 m. Similarly, a lens of power minus 2.5 d has focal length minus 0.40 meter. তাৰমানে ডায়োপ্টাৰৰ পৰা যেতিয়া আমি কি কৰিম p is equal to আমি কি পাইছিলোঁ p is equal to 1/f আছিল p is equal to 1/f or f is equal to কি হ'ব 1/p হ'ব এতিয়া আমি যদি ইয়াক যদি ডায়োপ্টাৰত দিয়া আছে নহয় সে 1/2.0 ডায়োপ্টাৰ তেতিয়া আমি ইয়াৰ পৰা কি পাম 1/2 মানে কি 0.5 সো 0.5 টো আমি সেন্টিমিটাৰ লিখিব নোৱাৰো এটো মিটাৰ লিখিব লাগিব কাৰণ ডায়োপ্টাৰটো মিটাৰৰ পৰা আহিছে নহয় সো ডায়োপ্টাৰটো মিটাৰৰ পৰা অহা মানে কি আমি যদি আকৌ ইয়াক যদি ইয়াৰ পৰা ফকেল লেংথটো উলিয়াও তেতিয়ালে কি হ'ব ই মিটাৰত পাম হেতু কথা মনত ৰাখিবা কিছুমানে সেন্টিমিটাৰ লিখিবা So এইটো কথা ইয়াতে কৈছে So whenever we calculate the focal length of a lens which power is given then we will get the focal length in meters not centimeters because we have already get the value of diopter by calculating the focal length in meters যেহেতু আমি মিটাৰত কি কৰিছো ফকেল লেংথটো ধৰি ফকাস দৈৰ্ঘ্য ধৰি আমি ক্যালকুলেশন কৰি ডায়োপ্টাৰ উলাইছিলো গতে ডায়োপ্টাৰৰ পৰা যদি উলটা আমি ফকাস দৈৰ্ঘ্য উলাব লাগে তেতিয়া হলে কিন্তু আমি তাক কিহত পাম মিটাৰত পাম তোমালোকে আকৌ সেন্টিমিটাৰ নে লিখিবা এটো ভুল নকৰিবা সো আমি নেগেটিভ যদি পাৱাৰ দিয়া থাকে তেতিয়া আমি কি পাম নেগেটিভ পাৱাৰ means concave lens and positive power means convex lens so you should note these lines that whenever the power is given positive then the lens will be convex lens and whenever the power of lens is given as negative the lens will be concave or diverging lens convex কি বুলি কয় convex অভিহাৰী বা converging lens বুলি কয় আৰু concave অপহাৰী বা diverging lens বুলি কয় convex lens is also known as converging lens and concave lens is also known as diverging lens also it is positive and negative lens it is called as positive and negative lens also convex is called positive lens whether the concave is called negative lens so next come to the questions so define one diopter of a power of a lens lensor এক diopter ক্ষমতাৰ সংজ্ঞা দিটো মই কৈ দিছো অলৰেডি তাৰপিছত তোমাৰ a concave lens forms a real and inverted image of a needle at a distance of 50 cm from it where is the needle placed in front of the convex lens if the image is equal to the size of the object also find the power of the lens ইয়াতে আমাক power of the lens উলাব দিছে ইয়াতে কি দিয়া আছে তোমাৰ
প্ৰথমতে দিয়া আছে চাবা ইমেজ ডিষ্টেন্স দিয়া আছে আৰু কণ্ডিশ্যন এটা দিয়া আছে যে কি যে ইন ফ্ৰণ্ট অফ দ্য কনভেক্স লেন্স ইফ দ্য ইমেজ ইজ ইকুৱেল টু দ্য চাইজ অফ দ্য অবজেক্ট কেতিয়া চাইজটো সমান হ'ব যেতিয়া অবজেক্টটো ক'ত থাকে টুৱাইছ f1ত থাকে হয় তোমালোকে আগৰ সেইটো মনত কৰা তেতিয়া মনত পৰিব যে কি আছিল যেতিয়া আমি অবজেক্টটো টুৱাইছ f1ত ৰাখিছিলোঁ তেতিয়া টুৱাইছ f2ত হৈছিল নহয় যদি যদি 50ত আছে অবজেক্ট তোমাৰ ইমেজটো ক'ত আছে কি কৈছে 50ত থকা বুলি কৈছে নহয় কি ওলাব দিছিল তোমাক দিছিলে ৰিয়েল এণ্ড ইনভাৰ্টেড ইমেজ অফ দ্য নিডল এট এ ডিষ্টেঞ্চ তোমাৰ ইমেজৰ কি দিয়া আছিল ডিষ্টেঞ্চটো দিয়া আছিল এইটো 50 গতিকে ইউ 50 হ'ব চ' কণ্ডিশ্যনটো কি দিয়া আছে যিহেতু লক্ষ্যবস্তু আৰু প্ৰতিবিম্বৰ আকাৰ সমান গতিকে প্ৰতিবিম্ব লেন্সৰ পৰা সমান দূৰত্বত থাকিব অৰ্থাৎ লক্ষ্যবস্তুৰ দূৰত্ব প্ৰতিবিম্ব যিহেতু লক্ষ্যবস্তু মানে লেন্সৰ পৰা সমান দূৰত্বত আছে লক্ষ্যবস্তু থাকিব গতিকে লক্ষ্যবস্তুৰ দূৰত্ব ইউ কি হ'ব ইউ ইজ ইকুৱেল টু অলছ' -50 চ' আমি কি পালোঁ ভেলুকেইটা আমি পালোঁ ভেলুকেইটা কি পালোঁ আমাক দিয়া আছিল ভি ইজ ইকুৱেল টু কি দিয়া আছিল 50 সেন্টিমিটাৰ যেহেতু ৰিয়েল বুলি কৈছে ৰিয়েল এণ্ড ইনভাৰ্টেড ৰিয়েলটো তোমাৰ কি হয় ইন কেছ অফ ৰিয়েল হট প্ৰতিবিম্ব তোমাৰ কি হ'ব কনভেক্সত পজিটিভ হয় কাৰণ হট প্ৰতিবিম্ব তোমাৰ কি হয় ৰাইটৰ ফালে হয় সেইখিনি কথা মই আগতে কৈ দিছিলোঁ গতিকে ই কি হ'ব পজিটিভ হ'ব নেক্সট ইউটো সদায় নিগেটিভ হয় যিহেতু কি হয় চাইজটো একে ইউ কি হ'ব সমান দূৰত্বতে আছে 2 সেন্টিমিটাৰ এইটো -50 সেন্টিমিটাৰ চ' আমি ইয়াৰ পৰা f2 উলিয়াব লাগে f2 উলিয়াৰ পিছত আমি কি পাৰিম আমাক কি উলিয়াব দিছে কুৱেশ্যনটোত আমাক কি কৈছিল ইয়াৰ উলিয়াব দিছিল কি ফাইণ্ড দ্য পাৱাৰ উলিয়াব লাগিলে আমাক কি লাগিব f2 লাগিব গতিকে আমি কি পালোঁ v আৰু u পালোঁ হয় 1/v - 1/u = 1/f এতিয়া f2 উলিয়াব লাগে গতিকে আমি ফৰ্মুলাটো 1/v - 1/u = 1/f হয় ইয়াত আমি ভেলুকেইটা বহাই দিলোঁ বহাই দি fৰ ভেলুটো পাম তাৰপিছত কিন্তু এটা কাম কৰিব লাগিব fৰ ভেলুটো পোৱাৰ পিছত তুমি কিন্তু তাক চেণ্টিমিটাৰতহে পাবা কিন্তু তাক মিটাৰলৈকে নিব লাগিব মিটাৰলৈকে নি তুমি নেক্সট কি কৰিবা p = 1/f কৰিলে পাৱাৰটো পাবা অৰ্থাৎ আমি ইয়াৰ পৰা চেণ্টিমিটাৰত আমি ফ'কেল লেংথটো পাম তাক কিন্তু আকৌ মিটাৰলৈকে নিবা 100 দি ডিভাইড কৰিবা কৰি কিনে তুমি কি পাবা তাৰ ফ'কাছটো পাবা মিটাৰত তাৰপিছতে তুমি পাৱাৰটো উলিয়াব পাৰিবা চ' এইখিনি তোমালোকে নিশ্চয় কৰিব পাৰিবা তাৰপিছত আহিছে ফাইণ্ড দ্য পাৱাৰ অফ এ কনকেভ লেন্স অফ ফ'কেল লেংথ 2 মিটাৰ কনকেভ বুলি কৈছে নহয় ফ'কেল লেংথটো 2 মিটাৰ দিয়া আছে চ' তোমাৰ ফৰ্মুলাটোত আমি বহাই দিলে হ'ব কেনেকৈ লিখিম we know p = 1/f so for concave কি হ'ব কনকেভত তোমাৰ কি আছিলে for concave f = মাইনাছ আমাক কি দিয়া আছে লেংথটো দিয়া আছে ফ'কেল লেংথ 2 মিটাৰ মাইনাছ হ'ব কাৰণ কনকেভত তোমাৰ মাইনাছ হয় এইটো মনত ৰাখিবা চ' আমি p = 1/f or 1/-2 = -0.5 কি হ'ব ডায়েপ্টাৰ হ'ব হয় চ' 2 মিটাৰটো কি হ'ব ফৰ কনকেভ ফ'কেল লেংথটো f = -2 হ'ব তাৰপিছত আমি ইয়াতে ফৰ্মুলাটোত বহাই দিছোঁ দি -0.5 ডায়েপ্টাৰ হৈছে দি চ' এইকেইটা আছিলে ইনটেক্স নেক্সট তোমালোকক মই এক্সাৰচাইজকেইটা কৈ দিম চ' আই হোপ ইউ উইল know to write the answers and hope you will send me on my WhatsApp positively. Thank you. Have a good day.